জীৱনত টকাতকৈও মূল্যৱান হৈছে আপোনাৰ ব্যৱহাৰ। কাৰণ যিদিনা আপুনি এই সংসাৰৰ পৰা বিদায় ল'ব, তেতিয়া শ্মশানেই হওক বা কবৰস্থানতেই হওক, কোটি কোটি টকা থাকিলেও সেইবোৰ অৰ্থহীন হৈ পৰিব। তেতিয়া আপোনাক 4জন মানুহৰহে প্ৰয়োজন হ'ব। কোনেও সংসাৰী বা সংস্কাৰী বোৱাৰী হৈ জন্ম নলয়। আজি যদি আপুনি এগৰাকী শাহু, তেন্তে আপুনিও জন্মতেই সকলো শিকি আন এখন ঘৰলৈ অহা নাছিল। গতিকে বোৱাৰীজনীক কটু কথা শুনোৱাৰ আগতে এবাৰ নিজকে চিকুটি চাব। ভাল ব্যৱহাৰেৰে নিজৰ ছোৱালীজনীৰ দৰে বোৱাৰীজনীক তেওঁৰ দায়িত্বখিনি বুজাই দিয়ক, তেতিয়াহে মৰম পাব। আজি যদি আপোনাক কোনোবাই সমালোচনা কৰিছে, আজি যদি কোনোবাই আপোনাৰ বদনাম গাই ফুৰিছে, তেন্তে দুখ নকৰিব। এটা কথা সদায় মনত ৰাখিব, জীয়াই থাকিলে নিন্দা পাবই, জীয়াই থকালৈকে মানুহে বদনাম গাবই। মৃত্যুৰ পিছততো শত্ৰুৱেও প্ৰশংসা কৰিব। মমবাতি হোৱাটো ইমান সহজ নহয়, পোহৰ বিলোৱাৰ পূৰ্বেই নিজেই গলিবলগীয়া হয়। এজন ভিক্ষুৱে আপোনাৰ ওচৰত তেতিয়াহে হাত পাতে যেতিয়া তেওঁ অনুভৱ কৰে যে তেওঁক কিবা এটা দিবলৈ আপোনাৰ সামৰ্থ্য আছে। গতিকে সামৰ্থ্য থকালৈকে অসমৰ্থজনক কেতিয়াও নিৰাশ নকৰিব। চৰিত্ৰহীন স্বামীৰ সৈতে ৰাজপ্ৰসাদত থকাতকৈ দৰিদ্ৰ আদৰ্শৱান স্বামীৰ সৈতে ভগা চিগা জুপুৰিত থাকিলে বহুত বেছি সুখ পাব। বিয়া কৰালে দৰিদ্ৰ ঘৰৰ ছোৱালীকেই বিয়া কৰাওক। বহুত ধন সম্পত্তি যৌতুক আদি হয়তো নাপাব পাৰে, কিন্তু সঁচা অৰ্থত এগৰাকী জীৱন সংগী পাব। শক্তি নিজৰ কথাত নহয়, শক্তি ৰাখক নিজৰ বিচাৰ বুদ্ধিত। কাৰণ ভাল শস্যৰ বাবে বৰষুণৰহে প্ৰয়োজন হয়, বানপানীৰ প্ৰয়োজন নহয়। কিছু মানুহে আপোনাক সিমানখিনিহে ভাল পাব যিমানখিনিলৈকে তেওঁ আপোনাক ব্যৱহাৰ কৰিব পাৰে। তেওঁৰ সকলো ভালপোৱা, সকলো মৰম তেতিয়াই হঠাৎ বন্ধ হৈ যাব যেতিয়া আপোনাৰ পৰা তেওঁৰ কোনো লাভ নহ'ব। খৰখেদা কৰি বা জোৰ জবৰদস্তি কৰি পোৱা বস্তু বেছিদিন টিকি নাথাকে, আৰু যি বস্তু বেছিদিন টিকি থাকে সেই বস্তু কেতিয়াও খৰখেদা বা জোৰ কৰি পোৱা নাযায়। এই পৃথিৱীত মিছলীয়াজনহে সকলোৰে প্ৰিয় হয়, মিছলীয়াজনেহে সকলোৰে মৰম পায়, আৰু সত্যবাদীজনে পায় কেৱল অপমান আৰু অৱহেলা। এই স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। আপুনি যাৰ সৈতে ভাল হৈ থাকিব পাৰিব তেওঁৰ বাবেই আপুনি ভাল, আৰু যাৰ সৈতে ভাল হৈ থাকিব নোৱাৰিব তেওঁৰ বাবে আপুনি বেয়া। মূৰ্খ মানুহৰ কাৰণে কেতিয়াও এখন সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় তথাকথিত শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। জীৱনত যি বিচাৰে সকলো এদিন পাব, কেৱল সৎ হৈ থাকক আৰু কেতিয়াও কাৰো ক্ষতি নকৰি আগুৱাই যাওক। ষড়যন্ত্ৰ কৰি কোনেও কেতিয়াও সফল হোৱা দেখা নাই, ধ্বংস হোৱাহে দেখিছোঁ। আনক সৰু কৰি কোনো ডাঙৰ হোৱা দেখা নাই, ঘৃণিত হোৱাহে দেখিছোঁ। মায়া আৰু মোহ মকৰা জালখনৰ দৰে, এই জালত এবাৰ সোমালে তাৰ পৰা ওলাই অহাটো খুব কঠিন। নিজৰ ছাঁটোৱেই যেতিয়া ক'লা, গতিকে ৰূপক লৈ অহংকাৰ কিহৰ? কাৰণ ৰূপৰ জৰিয়তে কেৱল মানুহজন কোন সেইটোহে চিহ্নিত কৰা হয়, কিন্তু মানুহজনৰ চৰিত্ৰ চিনিব নোৱাৰি। সুন্দৰ ৰূপ এদিন নষ্ট হৈ যাব, কিন্তু সুন্দৰ মন কেতিয়াও নষ্ট নহয়। সেইবাবে মানুহৰ মন চাই মৰম দিয়ক, গাৰ ৰং চাই নহয়। কাকো কেতিয়াও ভাল কথা বা ভাল উপদেশ দিয়াৰ চেষ্টা নকৰিব, কাৰণ তেওঁ আপোনাকেই ভুল বুজিব। বৰঞ্চ তেওঁ যি কৰে কৰিবলৈ এৰি দিয়ক। যেতিয়া ঠগ খাব বা বিপদত পৰিব, তেতিয়া তেওঁ নিজেই আপোনাৰ মূল্য বুজিব। সপোন দেখিবহে পাৰি, ধৰি ৰাখিব নোৱাৰি। জীৱন ভঙাটো তেনেই সহজ, কিন্তু গঢ়াটো ইমান সহজ নহয়। ভালপোৱা সৃষ্টি কৰিব পাৰি, শেষ কৰিব নোৱাৰি। মন দিব পাৰি, কিন্তু ঘূৰাই ল'ব নোৱাৰি। মাজে মাজে পিছলৈ চাই নিজৰ প্ৰতিবাদৰ গৰ্জনো কৰিব লাগে, নহ'লে সকলোৱে আপোনাৰ মৌনতাক দুৰ্বলতা বুলিয়েই ভাবি ল'ব। মাৰ যোৱা বেলিটো ঘূৰাই পাওঁতে 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাসক ঘূৰাই পাবলৈ গোটেই জীৱন অপেক্ষা কৰিলেও ঘূৰাই পোৱা নাযায়। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰে, জীৱনৰ সকলোতকৈ মূল্যৱান কাৰোবাক আপুনি হেৰুৱাই পেলাইছে। যদি জীৱনত শান্তি বিচাৰে, তেন্তে আনৰ কথা নিজৰ গাত ঘঁহাই নল'ব। যি বাৰে বাৰে আঘাত পোৱাৰ পিছতো থমকি নৰয়, তেওঁ এই জীৱনত এদিন বহুত কিবা কিবি কৰিবলৈ সক্ষম হয়। অকলশৰীয়াকৈ থকাটো কোনো দুৰ্বলতা নহয়, অকলে থাকিব পৰাটো এটা যোগ্যতা। কাৰণ সকলোৱে অকলশৰীয়াকৈ থাকিব নোৱাৰে। নিয়তিয়ে কেতিয়াও কাকো এৰি নিদিয়ে, ভালেই হওক বা বেয়া, সেয়া যিয়েই নহওক লাগে। সময়ত সকলোকে নিয়তিয়ে নিজৰ প্ৰাপ্য দিবই। সম্পৰ্ক কেতিয়াও দূৰত্ব বা সময় নিদিয়াৰ কাৰণে নষ্ট নহয়। সম্পৰ্ক নষ্ট হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ কাৰণে। দক্ষতাৰ জন্ম হয় অভিজ্ঞতাৰ পৰা, আৰু অভিজ্ঞতাৰ জন্ম হয় ব্যৰ্থতাৰ পৰা। সেইবাবে ব্যৰ্থতাক কেতিয়াও বেয়া দৃষ্টিৰে নাচাব। ব্যৰ্থতাই হৈছে আপোনাৰ সফলতাৰ প্ৰথম ধাপ।
কাৰো ব্যৱহাৰ দেখি বা কাৰো টকা দেখি তেওঁক সন্মান কৰাটো উচিত নহয়। সততা চাই সন্মান কৰক, কাৰণ আপোনাৰ পৰা কিবা আদায় কৰিবলৈ ভাল ব্যৱহাৰ চৈতানেও কৰিব। ভিডিঅ'টোত আজিলৈ ইমানেই।